নমস্কাৰ সুপ্ৰভাত জনাইছো সকলোকে অনামিকাৰ লাইফষ্টাইল ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ধন অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী মাৰ পূজা গোটেই বিশ্বতে আজি লক্ষ্মী দেৱীক পূজা কৰিছে আমিও পুৱা শুই উঠি গা পা ধুই সুন্দৰকৈ লক্ষ্মী মাৰ পূজা কৰিলো আৰু ডাঙৰ ছোৱালী ঘৰলৈ বিশেষকৈ আমি ডাঙৰ ছোৱালী বিয়া দিছো নগাঁৱলৈ গতিকে আজি লক্ষ্মী পূজাৰ দিনটো তাই যদি ঘৰলৈ নাহে মনটো বেয়া লাগিব শাহুৱে শহুৱেকৰ মনটো বেয়া লাগিব আৰু জোৱাই আহিব পৰা নাই দেই তেওঁ চাকৰিলৈ গ'ল সেইকাৰণে আমি তিনিজনী আহিছোঁ অনামিকাই আপোনালোকক দেখাব লাগিছিলে কিন্তু অনামিকা ড্ৰাইভ কৰি আছে সেইটো কাৰণে আৰু কোনোবা আছে পিছফালে আমাৰ পিছফালে আৰু আছে আমাৰ পৰিয়াল কৈছোঁ মই সপৰিয়ালে এয়া পিহু কি খবৰ আপোনালোকৰ আজি মানে ফুডি অনামিকা বা পাৰফিউম লেভাৰ অনামিকাই মানে আজি আপোনালোকক কি দেখাব জানে আমি এটা অনামিকা এজ এ ড্ৰাইভাৰ আমি মানে প্ৰফেচনেল ড্ৰাইভাৰ মানে হায়াৰ কৰোঁ বুজিছে নাই আপোনালোকে কেনেকৈ ড্ৰাইভাৰ আপোনালোকে কেনেকুৱা ড্ৰাইভাৰ আপোনালোকে কেনেকুৱা ড্ৰাইভাৰ হায়াৰ কৰে নাজানো মানে আমি মানে অলপ মানে এডুকেটেড ইউ ন IIMCৰ পৰা ইউ ন মাছ কম কৰা দেখিছে নে প্ৰফেচনেল ড্ৰাইভাৰ আৰু খুব মজাৰে চলাই আহিছে মজা এনজয় কৰিছোঁ আমি নগাঁও গৈছোঁ এতিয়া আমি মায়ং পাইছোঁ বুঢ়া মায়ং পাৰ হ'লোঁ বাৰু বেছি দূৰ নাই এঘণ্টামান আছে পামগৈ বতৰ দেখিছে বহুত মজা বতৰ বাকী অনামিকা কিবা ক'বা মোৰ বহুত ভাল লাগিছে আজি মাহঁতৰ লগত এনেকে আহিছো আৰু মানে আছে আৰু বিশেষকৈ আমি তিনিজনী মানে একেলগে আহিলে আমাৰ মানে কোনো বেলেগ মানুহ নালাগে তাৰমানে কাৰণ আমি এনেকেই গাড়ী চলাই এনজয় কৰি আহোঁ বায়ো গাড়ী চলাব জানে কিন্তু বাৰ আৰু কেইদিনমানৰ পিছত এটা ভাল খবৰ আহি আছে গতিকে তাই এনেকৈ দিছে হাতখন যে এতিয়া নক'বে কিন্তু উপায় নাই আখি পূজাৰ কাৰণে আহিছোঁ ব্লগটো আজিয়ে হয়তো গধূলি আমি আপলোড কৰিম এতিয়া প্ৰায় 9:40 হৈছে আমি 1.5 ঘণ্টা জাৰ্ণি কৰিলোঁ আৰু খুব সম্ভৱ 1 ঘণ্টাৰ ৰাস্তা আছে ৰাস্তা খুব ভাল আমি আহি আছোঁ আপোনালোকক ব্লগটো দেখুৱাই যাম আৰু যদি কোনোবাই গুৱাহাটীৰ পৰা যদি নগাঁৱলৈ আহে বা যদি মৰিগাঁৱলৈ আহে মোক হায়াৰ কৰিব লাগে ধেত কিনো কথা ক'ব এইটো ৰাস্তাই দি আহিব পাৰে আপোনালোকে যদি আপোনালোকৰ মানে এনজয় কৰিব মন গৈছে আচলতে এইটো ৰাস্তা বহুতে চিনিও নাপায় মানে বহুতে মেইন ৰাস্তাৰে অহা যোৱা কৰে কিন্তু মানে এইফালেদি আহিলে একদম নেচাৰেল বিউটি এনজয় কৰিব পাৰিব আৰু খানাৰ কাৰণে বহুত ভাল ভাল ধাবা আছে মানে বিৰাট ধুনীয়া আমাৰ যেনেকৈ আপাৰ আছামৰ ফালে বাইপাছ আছে এইফালৰ মানে বাইপাছটো এনেকুৱা তাৰমানে এইটো বাইপাছ বুলি ক'ব পাৰি মানে আৰু বিৰাট ধুনীয়া ৰাস্তা গৰু ছাগলীৰ পৰা ডিষ্টাৰ্ব কৰে বাট আদাৰৱাইজ ইটছ ফাইন আমি আমাৰ জাৰ্ণিটো আপোনালোকক অকণমান দেখুৱাম আমাৰ লগত থাকিব চাই থাকিব অনামিকাজ লাইফষ্টাইল আমি আহি আছিলোঁ আৰু মানে বিৰাট ভোক লাগিলে ৰাতিপুৱা ওলাইছোঁ তো মাহঁতে এয়া খাই আছে ৰ'ব আমাৰ ইয়াত চব বিজি নিজৰ কামত বিজি চাৰ্লি এইফালে চাৰ্লি এইফালে পিহু হাই আমি আহি পালো এয়া গৃহ প্ৰৱেশ চলি আছে লক্ষ্মীৰ মায়ে গৃহ প্ৰৱেশ কৰাই আছে এয়া লক্ষ্মী পূজা তাতে আমাৰ প্ৰেগনেণ্ট ছোৱালী Thank you. এতিয়া আমি পালোহি নগাঁও কঁকাল বিষাই গৈছে গাড়ী চলাইছিলে এতিয়া আমি কিবা খাম কিবা কিবি আৰু আপোনালোকক দেখুৱাম কেনেকুৱা লাগে ব্ৰেণ্ড এণ্ট্ৰি পাইছোঁ এইটো তাইৰ ঘৰ হয় বিৰাট ধুনীয়া একচুৱেলি জুবাৰ চচুৰাল তাতে বিয়াৰ ছাতিটো গিৰি কৰে ভাল দেখিছেনে নাই টুকুৰা টুকুৰকে গোটেই বাকলিবোৰ ফালি গৈছে ভাল খাইছিলে মানে গুড ইভিনিং আমি লক্ষ্মী পূজাৰ কাৰণে ৰেডি হৈ গ'লোঁ
আৰু আজিৰ লক্ষী পূজা নগাঁৱত গতিকে মই ধুনীয়াকৈ মোৰ জিজুৰ মাকৰ যিহেতুকে তেখেত গভৰ্ণমেণ্ট এমপ্লয় আছিলে আৰু তেখেত খুব এনেকুৱা চাটল শাৰী কিছুমান পিন্ধিছিলে আৰু দিছ ইজ গিফটেড টু হাৰ বাই মাই পাপচি মানে বাৰ শহুৱেক তেওঁ গিফ্ট দিয়া বহুত পুৰণা শাৰী এয়া আমাৰ ছোৱালী আহিছে হেপী লক্ষী পূজা সকলোকে মুক্ত দে হেপী লক্ষী পূজা থেংক ইউ মই লক্ষী মোকে কোৱা নাই ধন ভৰি পৰক সুখ সমৃদ্ধিৰ কি আমাৰো আছে ক'ত ক'ত আছে আমি সেইবোৰ নাজানো ইতনা ধন হে কাহা হে পতাই নেহি হে বাট এনিৱে আমি ৰেডি হ'লো ঐ লাইটখন অফ কৰি থৈ চ' আমি এতিয়া ওপৰৰ পৰা আমাৰ ঘৰৰ লক্ষী ৰেডি হৈ গৈছে এতিয়া আমি একচুৱেলি এইফালে মা পানী ছটিয়াই আছে থেংক ইউ আৰু আচলতে আমি আজি অকণমান ফুলজাৰি জ্বলাম অকণমান ইভিনিং হ'লে আৰু এতিয়া আমি ঘৰত 1 2 3 4 5 5গৰাকী লেডি আছোঁ আমি ঘৰত দেই 5গৰাকী লক্ষী আছোঁ আৰু আমি এটা চেৰিমনি ৰাখিছোঁ ডেট ইজ আল্টা চেৰিমনি আৰু আমি সকলোৱে মহিলাসকলে আল্টা লগাই ভাল পাওঁ গতিকে আমি আজি চবেই আল্টা লগাম আৰু তাৰপিছত আমি ফেচবুকত ধুনীয়া ধুনীয়া ফটো দিম গতিকে চাই থাকক ব্লগ আমাৰ ইয়াতে লক্ষী নাম গাই আছে আৰু আমি কিছু সময়ৰ পিছতে আৰু অকণমান চেলিব্ৰেশ্যন আছে কৰিম গতিকে চাই থাকক আমাৰ আল্টা লগোৱা হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ চাকি জ্বলালোঁ মই তিনিজনী মিলি ধুনীয়াকৈ প্ৰাৰ্থনা গালোঁ তাৰপিছত এতিয়া আমি প্ৰসাদ খাই আছোঁ আৰু নগাঁৱৰ ফালে প্ৰসাদটোৰ স্পেচিয়েলিটি এইটোৱে যে তেওঁলোকে আমাৰ নিচিনাকৈ আপাৰাচামৰ নিচিনা বুট মগু নিদিয়ে একেবাৰে এইটো দিয়ে মানে চিৰা নাৰিকল আৰু চেনি দিয়ে মোৰ বিৰাট ভাল লাগে প্ৰসাদটো খাই পেলাই অকল লক্ষী পূজাতে বনায় আৰু চবেই এতিয়া প্ৰসাদ খাব তাৰপিছত চুমচুমে দিৱালী নিচিনাকৈ গোটেই ফুলজাৰি আনিছে তাই জ্বলাব লাহে লাহে দেখাই দিম ব্লগ আমাৰ লক্ষী পূজা আৰম্ভ হৈছে আমি এনেকৈ ফূৰ্তি কৰিছোঁ মাইনাকন এইটো কালাৰ চেঞ্জ হৈ যায় ইটছ আ মেজিক এয়া আমাৰ মা বহি আছে এয়া জুবা থেংক ইউ নিহাৰিকা শইকীয়া ভাগৱতী ভাল লাগিছে আজি আমি লক্ষী পূজাৰ নাম গালোঁ চবেই গালোঁ প্ৰসাদ থেংক ইউ এটা চাকি এটা আমাৰ গাড়ী মম্মী জি কাহা খুচ মাৰি দেচোন জুবা তোমাৰ এইটো জ্বলিলে মোৰতো কি জ্বলিলে তোৰ জুবা ইয়ে ৰাম লুক এট হাৰ ফেচ অলৰাইট চ' মোৰ ব্লগটো এণ্ড কৰাৰ টাইম আহি গৈছে একচুৱেলি লক্ষী পূজা সমাপ্ত হ'ল এতিয়া মই পূৰা ঘৰুৱা কাপোৰত আহি গ'লোঁ আচলতে বাৰ ঘৰলৈ আহিলে বিশেষ কাপোৰ লৈ অহা নহয় চ' মই নাইটিকে পিন্ধি আছোঁ এই দেখিছে এইটো বিলাহীৰ এটা আইটেম এটা বনাই আছোঁ মই কাইণ্ড অফ চাটনি আৰু বিৰাট ইয়াতে এটা ঘৰুৱা পৰিৱেশ কেমেৰা ধৰিব নাজানো অ'কে চ' এতিয়া লক্ষী পূজাৰ বিশেষ ব্লগটো
মই আজি এটা সমাপ্ত কৰিছোঁ আৰু সমাপ্ত কৰাৰ আগতে আপোনালোকলৈ এটা প্ৰশ্ন মই উত্থাপন কৰিম দেই এইখিনি দেখিছে বুটমাহ বিৰাট য়াম্মি লাগে মোৰ বিৰাট 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 ভাল লাগে কোনে কোনে খাই ভাল পায় মোক জনাবচোন এইকেইটা দেখিছে এজনী পুহি আছে এজনী শুই আছে আৰু এই গোটেই পল্টনটোলৈ এটা ইয়াতে এনেকৈ পৰি আছে মই একো মই স্পেচিয়েল বনোৱা নাই আৰু ব্লগটো আমি এণ্ড কৰিম য়েছ অ' মাই গড ইমান বেয়া লাগিছে আই এম লুকিং ছ' আগলি এনেও লাগো চ' আমি এতিয়া ব্লগটো এণ্ড কৰিছোঁ কেনে পালে চাই জনাব জানো আমাৰ ঘৰুৱা ব্লগ হয় আৰু গতিকে কেনেকৈ পালে চাই জনাব দেই বাই